বন্ধুসকল লাষ্ট ভিডিওত আমি কি কৰিছিলো যে প্ৰফিট আৰু লছৰ বেসিক কনসেপ্টখিনি আমি পঢ়িছিলো লগতে আমি সেই কনসেপ্টৰ ওপৰত ভিত্তি কৰি কিছুমান দৰকাৰী বা ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক আসাম টেটৰ কাৰণে ইম্পৰ্টেন্ট বা আহিব পাৰে তেনেকুৱা কোৱেশ্চন আমি আলোচনা কৰিছিলো আজি হেতু ভিডিওৰ কন্টিনিউয়েশন বা হেতু ভিডিওৰ আমি কন্টিনিউ কৰিম ইয়াৰ পৰা আমি আজিও কিছু ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত আলোচনা কৰিম সলভ কৰিম আৰু প্ৰতিটো অংকতে কেনেকৈ শৰ্টকাট বা খুব কম সময়ৰ ভিতৰত আমি সলভ কৰিব পাৰো তাৰে যত্ন ইয়াতে কৰিম নমস্কাৰ মই সুবীৰ কুমাৰ চক্ৰৱৰ্তী এসকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছো তেনেহলে দেৰি নকৰাকে আমি কি কৰিম আমাৰ প্ৰথম অংকটো আমি লৈ লওঁ ঠিক আছে কোন এটা বস্তু 42 টকা 60 পইচাত বিক্ৰী কৰিলে 6.5% লাভ হয় ঠিক আছে বস্তুটোৰ লাভ কিমান হয় 6.5% ঠিক আছে কিমান টকাত বিক্ৰী কৰিলে তেনে বিক্ৰী দাম দিয়া আছে লাভৰ শতকৰা হাৰ দিয়া আছে কিমান শতাংশ লাভ হয় বস্তুৰ কিনা দাম কিমান ইয়াত কিনা দাম দিয়া নাই ঠিক আছে তো গতিকে আমি ইয়াত যদি ঐকিক পদ্ধতি অৱলম্বন কৰো ঐকিক পদ্ধতি কইলে যে 6.5% লাভ মানে কিমান ঠিক আছে তেনেহলে 6.5% লাভৰ অৰ্থ হল 100 টকাত লাভ হয় 6.5 টকা তাৰ মানে 6.5 টকা 100 টকাত কিনা দাম হলে লাভ কিমান হয় 6.5 টকা তেনেহলে বেচা দাম কিমান হ'ব কিনা দাম যোগ কি হ'ব কিনা দাম যোগ লাভ তেনেহলে বেচা দাম কিমান হ'ব 106 টকা 50 পইচা ঠিক আছে তো 106 টকা 50 পইচা হয় আমাৰ বেচা দাম ঠিক আছে তো 106 টকা 50 পইচা বেচা দাম হলে কিনা দাম কিমান হয় 106 টকা 50 পইচা বেচা দাম হলে কিনা দাম কিমান হ'ব 100 টকা 1 টকাত কিমান হ'ব 100 বাই 106 টকা 50 পইচা ঠিক আছে তেনেহলে 42 টকা 60 পইচাত কিমান হ'ব কিনা দাম 100 ডিভাইডেড বাই 106.5 ইনটু 42.6 ঠিক আছে এইটো যদি এতিয়া আমি ক্যালকুলেশন কৰো তেতিয়ালে আমাৰ ওলাব ইমান টকাত বিক্ৰী কৰিলে ইমান টকা লাভ হয় ইমান পার্সেন্ট লাভ হয় তে বস্তুৰ কিনা দাম ওলাই যাব ঠিক আছে এটা আমি সলভ কৰিব চেষ্টা কৰো 100 ডিভাইডেড বাই টু দশমিকটো উঠাই দিও এক ঘৰ পিছত ইটো এক ঘৰ পিছত গতেকে 1065 ইনটু 426 ঠিক আছে তে ইয়াত যদি আমি চাও এইটো 3 ৰে যায় কেনেকৈ যায় যে 6 1 7 7 5 12 6 6 12 তো 12 3 ৰে যায় গতিকে এইটোকো 3 ৰে যায় 3 টাইমস তার পিছত যাব 5 টাইমস এটো 3 রে গলে 1 তার পিছত 4 2 ইয়াকো যাব 5 রে যাব এতিয়া 5 রে গলে 7 1 5 রে গলে 20 এতিয়া 71 রে ইয়াক দুবার যাব ঠিক আছে তেনেহলে কি হ'ব 20 into 2 is equal to 40 তো কিনা দাম আমাৰ কিমান উলিয়ালে ওলালে যে 40 रुपीस ঠিক আছে 40 रुपीसত কিনি ইমান টকাত বিক্ৰী কৰিলে লাভ হ'ব ইমান পার্সেন্ট আকৌ এবাৰ বস্তুৰ ৰিভিশন দিও যে আমাৰ লাভৰ শতকৰা হাৰ কিমান দি আছে 6.5% তো 100 টকাত লাভ হয় 6.5% তো 100 টকাত কিনা দাম হলে লাভ হয় এত টকা তেনেহলে বেচা দাম কিমান হ'ব 106.5 প্লাস কৰি দিলে হল তো 106.5 যদি বেচা দাম হয় তেনেহলে কিনা দাম হ'ব কি 100 একত কিমান হ'ব 100 বাই 10 আৰু 42.6 তারপরে 42.60 টকাত যদি বেচা দাম হয় তেনেহলে কিনা দাম হ'ব 100 ডিভাইডেড বাই কি 106.5 ইনটু 42.6 এটো ক্যালকুলেশন কৰি আমি উলালো কি যে কিনা দাম কিমান উলালে 40 रुपीस ঠিক আছে তো আমাৰ নেক্সট অঙ্কটো অলপমান টান বেছি টান নহয় অলপমানে টান আমি পঢ়ি লও একবাৰ আৰু এটো টান যেহেতু অলপমান আমি লাহে লাহে অঙ্কটো কৰিম আৰু গুড়িৰ পৰা হেক লৈকে আমি বুজি যাম ঠিক আছে মোৰ লগত থাকিবা যে 10টা কলমৰ বিক্ৰী দাম 14টা কলমৰ কিনা দামৰ সমান হলে ঠিক আছে 10টা কলমৰ বিক্ৰী দাম 14টা কলমৰ কিনা দামৰ সমান ইয়াত বিক্ৰী দামো দিয়া নাই কিনা দামো দিয়া নাই অকল এটা কন্ডিশন দিছে যে 10টা কলমৰ বিক্ৰী দাম 10টা কলম বিক্ৰী কৰিলে যিমানখিনি পইচা পাম সেই পইচাৰে মই তেনেকুৱা কলম 14টা কিনিব পাৰিম ঠিক আছে সমান হলে লাভৰ হাৰ কিমান হ'ব মানে শতকৰা কিমান লাভ হ'ব ঠিক আছে
এতিয়া যেহেতু কিনা দাম আৰু বিক্ৰীৰ দাম দিয়া নাই ইয়াতে আমাক ধৰি ল'ব লাগিব তো সদায় আমি কি ধৰো x বুলি ধৰি লওঁ প্ৰথমতে আমি ধৰি লম যে কোনো এটা বস্তুৰ কিনা দাম সেই কলমটোৰ কিনা দাম x ঠিক আছে তো এটা কলমৰ কিনা দাম x গতিকে 14টা কলমৰ কিনা দাম কিমান হ'ব 14x এই 14x টো কি এই 14x টো হল 10টা কলমৰ বিক্ৰী দামৰ সমান তো 10টা কলমৰ বিক্ৰী দাম সমান সমান কি হ'ব 14x ঠিক আছে তাহলে এটা কলমৰ বিক্ৰী দাম কিমান হ'ব 14x by 10 ঠিক আছে তো এইটো হল মোৰ কিনা দাম এইটো হল মোৰ বিক্ৰী দাম ঠিক আছে এইটো কিমানটা কলমৰ কিনা দাম 14x টা কলমৰ কিনা দাম আৰু এটা কলমৰ কিনা দাম কিমান x গতিকে এইটো হল এটা কলমৰ বিক্ৰী দাম তো এটা কলমৰ বিক্ৰী দাম মাইনাস এটা কলমৰ কিনা দামৰ কি ওলাব লাভ ওলাব গতিকে লাভ কিমান হ'ব লাভ হ'ব এটা কলমৰ বিক্ৰী দাম 10টা কলমৰ বিক্ৰী দাম 14x তো এটা কলমৰ বিক্ৰী দাম কি 14x by 10 গতিকে লাভ হ'ব বিক্ৰী দাম মাইনাস কিনা দাম বিক্ৰী দাম কি আছে সেলিং প্রাইস মাইনাস কস্ট প্রাইস তো সেলিং প্রাইস কিমান 14x ঠিক আছে ডিভাইডেড বাই 10 এটো মোৰ এটা কলমৰ বিক্ৰী দাম মাইনাস এটা কলমৰ কিনা দাম হল x গতিকে এটো যদি কৰো মই কি হ'ব 10 14x আৰু মাইনাস 10x 4x কাটিলে কিমান হ'ব 2 ইয়াত 5 তে 2x by 5 হল মোৰ লাভ তো লাভৰ শতাংশ হিসাব কৰিলে বা শতকৰা কিমান হাৰত লাভ হৈছে যদি আমি কৰিব যাও তেতিয়ালে আমাক কৰিব লাগিব কি যে কি কৰিছিলো লাভৰ শতকৰা হাৰ উলিয়াব গলে লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100% তো লাভ কিমান মোৰ 2x by 5 কিনা দাম কিমান কিনা দাম হল x ঠিক আছে ইনটু 100% তো এই 2x কাটাকাটি যাব 2 by 5 ইনটু 100% 5 এর গলে 20 তেনেহলে মোর 40% তো লাভৰ শতকৰা হাৰ কিমান হ'ব 40% ঠিক আছে এবাৰ যদি বুজিব নোৱাৰা তেনেহলে বস্তুখিনি আৰু এবাৰ ৰিপিট কৰি চাই লব পাৰা এনেকুৱা ধৰণৰ অংক দিলে অলপমান সময় লাগিব আৰু মাথা ঠাণ্ডা কৰি অংকটো সিরিয়ালি মই যেনেকৈ কৰি গৈছো তেনেকৈ কৰি গলে ধুনিয়াকৈ আনসাৰ ওলাই আহিব এইবাৰ অংকটো আৰু অলপ ইন্টারেস্টিং ঠিক আছে এনৰ অংক অলপ আগতে কইলো কিন্তু এইটো অংকটো অলপ বেলেগ ধৰণৰ আমি এবাৰ পঢ়িলো 50 মিটাৰ কাপড় বিক্ৰী কৰি 10 মিটাৰ কাপড় বিক্ৰী কৰি পোৱা ধনৰ সমান লাভ কৰে ঠিক আছে দুই ধৰণৰ কথা লিখা আছে যে 50 মিটাৰ কাপড় বিক্ৰী কৰি 50 মিটাৰ কাপড় বিক্ৰী কৰিলে কিমান লাভ হয় যে 10 মিটাৰ কাপড় বিক্ৰী কৰিলে যিমান টকা পায় কিমান টকা লাভ হয় ঠিক আছে এতিয়া মানুহজনৰ শতকৰা লাভ নিৰ্ণয় কৰা এই ধৰণৰ অংকৰ প্ৰসিডিউৰটো এটা আমি ফলো কৰিম কেনেকৈ কৰিম তো প্ৰথমতে ইয়াতো লাভ কিমান লস কিমান কিনা দাম বেচা দাম একো দিয়া নাই ঠিক আছে কন্ডিশন দিছে আমাক যদি কন্ডিশন দিছে তেনেহলে আমাক ধৰি ল'ব লাগিব তেনেকৈ প্ৰসিড কৰিব লাগিব তে কি কৰিম আমি যে 1 মিটাৰ কাপোৰৰ দাম x বুলি ধৰি ললো ঠিক আছে 1 মিটাৰ কাপোৰৰ বিক্ৰী দাম কিমান ধৰি ললো 1 মিটাৰ কাপোৰৰ বিক্ৰী দাম কিমান ধৰি ললো x তেনেহলে 50 মিটাৰ কাপোৰৰ বিক্ৰী দাম 50x হবনে নাই 1 মিটাৰ কাপোৰৰ বিক্ৰী দাম x বুলি ধৰি ললে 50 মিটাৰ কাপোৰৰ বিক্ৰী দাম কিমান 50x 10 মিটাৰ কাপোৰৰ বিক্ৰী দাম কিমান হ'ব 10x ঠিক আছে তো কন্ডিশনটো দিছে যে 50 মিটাৰ কাপোৰ বিক্ৰী কৰি পোৱা যিখিনি টকা সেইখিনি বিক্ৰী কৰিলে তেনেহলে এটো বেচা দাম ঠিক আছে 50 মিটাৰ কাপোৰ বিক্ৰী কৰি পোৱা যিখিনি লাভ হয় কিমান 10 মিটাৰ কাপোৰ বিক্ৰী কৰিলে তেনেহলে এটো হ'ব লাভ তাহলে বেচা দাম মাইনাস লাভ কিমান হ'ব
কিনা দাম তো বেচা দাম মাইনাস লাভ মানে 50x মাইনাস 10x তেনেহ'লে কিনা দাম কিমান হ'ব 50 মাইনাস 10 40x ঠিক আছে এটা লাভৰ শতকৰা শতাংশ যদি আমি প্ৰকাশ কৰিব যায় তেনে লাভ বাই কিনা দাম ইনটু 100 লাভ বাই কিনা দাম ইনটু 100 ঠিক আছে x গল 0 গল 0 গল 4 100 গলে 25 into 1 25% ঠিক আছে কৰিবলৈ ইমান কঠিন নহয় কিন্তু অংকটো কি কৰিব লাগিব মই সদায় মই কৈ থাকো ক্লাছত যে কি কৰিব লাগে আমি অংকটো ভালদৰে বুজিব লাগে যিমান সোনকালে আমি অংকটো বুজিব পাৰিম সিমান সোনকালে আমি অংকটো কৰিব পাৰিম আৰু সোনকালে বুজাৰ যেটো আমাৰ প্ৰসেস আছে হেতু আমাৰ প্ৰেক্টিসৰ ওপৰত নিৰ্ভৰ কৰিব যিমানে এনেকুৱা ধৰণৰ বেলেগ বেলেগ কোৱেশ্চন আমি সলভ কৰি যাম আমাৰ কি হয় বুজাৰ যেটো ক্ষমতা বা কেনেকৈ কৰিব লাগিব যেটো টেকনিক কোনটো ইউজ কৰিলে আমি সোনকালে আনসাৰটো পাম হেতু প্ৰেক্টিসৰ নিৰ্ভৰ কৰিব যিমানে প্ৰেক্টিস কৰিব ঠিক আছে তাৰ মানে অংক কৰা যেটো স্পিড হিমানে বাঢ়ি যাব তো বন্ধুসকল আজি ক্লাসৰ কাৰণে এটো আমাৰ কি হ'ব লাষ্ট অংক হ'ব আপোনালোকক যদি প্ৰফিট আৰু লছৰ ওপৰত আৰু কোৱেশ্চনছ লাগে তেনেহলে কমেন্ট বক্সত কমেন্ট নিশ্চয়কৈ কৰিব কেনেকৈ কোৱা ধৰণৰ কোৱেশ্চন আপোনালোকে নিজে নিজে সলভ কৰিব পৰা নাই তেনেকুৱা কোৱেশ্চনো কি কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে মই নিশ্চয়কৈ হেবিলাক প্ৰশ্নৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম বা কোৱেশ্চনৰ সংখ্যা বেছি হলে মই কি কৰিম হেবিলাক যিবিলাক অংক আছে তাৰ কাৰণে এক্সট্ৰাকে ভিডিও বনাম অকল প্ৰফিট এণ্ড লছৰ নহয় আপোনালোকে যদি প্ৰেক্টিস কৰি আছে বা অংক বেলেগ বেলেগ কিতাপৰ পৰা অংক প্ৰেক্টিস কৰি আছে তেনেকুৱা ধৰণৰ যদি নোৱাৰা কিবা অংক আছে তেনেহলে কি কৰিব কমেন্ট বক্সত কমেন্ট কৰিব মই সকলো বিলাক কমেন্ট চাম আৰু তেনেকুৱা ধৰণৰ ভিডিও ঠিক আছে মই বনাবলৈ চেষ্টা কৰিম তেনে আমাৰ লাষ্ট অংকটো আহো যে হাতঘড়ি এটা 20% লাভত বিক্ৰী কৰা হল ঠিক আছে হাতঘড়িটো বিক্ৰী কৰিলো কিমান পাৰ্চেন্ট লাভত 20% লাভত যদি লাভ 50 টকা হয় তেন্তে বিক্ৰী মূল্য কিমান ঠিক আছে 20% লাভত বিক্ৰী কৰিলে কি হয় লাভ কিমান হয় 50 টকা তেন্তে বিক্ৰী মূল্য কিমান এইটুক অংক আমি পাতি নকৰো আমি মনে মনে কৰিম কেনেকৈ কৰিম অলপমান আমি শিকিছো যেহেতু গতিকে মনে মনে আমি সজাই লব পাৰিম পৰীক্ষাত পাতি কৰাৰ টাইম তোমালোকে কেতিয়াও নোপোৱা ঠিক আছে এনেকৈ আমি বুজিম যে 20% লাভ মানে কি 100 টকা কিনা দাম হলে লাভ কিমান হয় 20 টকা 100 টকাত কিমান লাভ হয় 20 টকা ঠিক আছে তেনেহলে 100 টকাত কিনাৰ দামত 20 টকা লাভ হলে বেচা দাম কিমান 100 প্লাস 20 ঠিক আছে 100 প্লাস 20 120 তাহলে 20 টকা লাভ কেতিয়া হ'ব যেতিয়া তাৰ বেচা মূল্য হ'ব 120 হয় না নহয় 20 টকা লাভ তেতিয়া হ'ব যেতিয়া তাৰ বেচা মূল্য কিমান হ'ব 120 ঠিক আছে তো 20 টকা লাভ তেতিয়া হ'ব যেতিয়া বেচা মূল্য হ'ব কিমান 120 1 টকা লাভ তেতিয়া হ'ব যেতিয়া তাৰ বেচা মূল্য হ'ব 120 বাই কিমান 20 তেনে 50 টকা লাভ কেতিয়া হ'ব যেতিয়া 120 বাই 20 ইনটু 50 ঠিক আছে তো আমি এইবিলাক ইমানো নকৰো আমি এইখিনি মনে মনে বাকি মনে মনে ভাবিলাম এইখিনি পাতিলাম ঠিক আছে তেনে কেনেকৈ হ'ব 0 0 ক্যান্সেল 2 তো 6 into 5 30 আৰু ইটো 0 0 তেনেহলে এটা গরিব 20% লাভত বিক্রি কৰা যদি হয় ঠিক আছে লাভ যদি 50 টকা হয় তেনেহলে বিক্রি মূল্য কিমান হ'ব 20 তে বিক্রি মূল্য পালো কেতিয়াবা আমাক কি কয় কিনা দাম দিব পাৰে এতে কিনা দাম আমি ইয়াৰ পৰা উলিয়াব পাৰো যে বেচা দাম যদি 300 হয় লাভ যদি 50 rupees হয় তেনেহলে কি বনাব 250 250 কিনি যদি 300 ত বিক্রি কৰে তেনেহলে 50 টকা লাভ হয় আৰু লাভৰ পার্সেন্টেজ হ'ব 20 গতিকে আশা কৰো যে এই দুটা ক্লাছত আপোনালোকৰ যিখিনি কনসেপ্ট এতি আপোনালোকে কিতাপৰ পৰা বেলেগ বেলেগ কিতাপৰ পৰা আপোনালোকে কি কৰিব প্ৰেক্টিস কৰিব পাৰে আৰু কমেন্ট বক্সত আপুনি নোৱাৰিলো বা কোনো বস্তু টান লাগিছে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰক মই প্ৰত্যেকটো কমেন্টৰ আনসাৰ বা ৰিপ্লাই দিয়া চেষ্টা কৰিম ধন্যবাদ বন্ধুসকল ভিডিওটো অন্তলৈ চোৱাৰ বাবে ভিডিওটো আপোনাক কেনে লাগিলে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয়কৈ জনাব যদি ভিডিওটো ভাল লাগিছে তেনে লাইক এটা কৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাই আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব কিয়নো এইটো চেনেলৰ মেথছৰ ওপৰত ৰেগুলাৰলি ভিডিও আপলোড কৰি আছো আৰু এই কিদিনত মই আসাম টেটৰ মেথছৰ এলপি সেকশনৰ মেথছৰ কাৰণে মই ভিডিও আপলোড কৰি আছো প্ৰতিটা টপিকৰ ওপৰত ভিডিও বনাই আছো ঠিক আছে আপোনালোকে মোৰ লগত থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব তেনেহলে মই সুমিত কুমাৰ চক্ৰৱৰ্তী আজিৰ কাৰণে বিদায় মাগিছো নমস্কাৰ